নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ IIT গুৱাহাটী। মই ভাবিলোঁ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু আপোনালোকৰ আগত দাঙি ধৰোঁ যে IIT গুৱাহাটীৰ শিক্ষিত যি পৰিৱেশ, যি সুন্দৰ পৰিৱেশ আমি সকলোৱে একেলগে উপভোগ কৰোঁ। যে IIT গুৱাহাটী উত্তৰ পূব ভাৰতবৰ্ষৰ তথা অসমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান। ইয়াত বিভিন্ন ধৰণৰ ৰিচাৰ্চ গৱেষণা, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় গৱেষণা চলি থাকে। ইয়াত বিভিন্ন বিভাগ আছে: বায়'টেকনলজি, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, বৈদ্যুতিক, ইলেক্ট্ৰনিক, অভিযান্ত্ৰণ। কিন্তু আমি এইবিলাকত নোসোমাই ইয়াৰ যি সেউজীয়া পৰিৱেশ, যি মনোৰম দৃশ্য বা বিশাল এৰিয়া, প্ৰায় 700 একৰৰ পৰা বেছি এক বিস্তীৰ্ণ কেম্পাছ, ইয়াৰ এই কেম্পাছৰ দৃশ্যসমূহ উপভোগ কৰোঁ আহকচোন। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বাহিৰৰো বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে গৱেষণা কৰিবলৈ আহে গৱেষণা প্ৰতিষ্ঠানলৈ। আৰু ইয়াত এই বিশাল এৰিয়াটোৰ ভিতৰত তেওঁলোকে অতি সুন্দৰভাৱে থকা খোৱা সকলো ব্যৱস্থা আছে ইয়াৰ ভিতৰত। আৰু তেওঁলোকে সকলোৱে ইয়াত চাইকেল চলাই ঘূৰি ফুৰে। ছাত্ৰ ছাত্ৰীসকলে ক্লাছলৈ অহা যোৱা চব কাম চাইকেলৰ মাধ্যমেৰে কৰে। আৰু এই IIT গুৱাহাটীখন ক'ত আছে জানে নাই? IIT গুৱাহাটী আছে ব্ৰহ্মপুত্ৰ গুৱাহাটী মহানগৰীৰ উত্তৰ পাৰে আপোনাৰ আমিনগাঁও ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এই IIT এখন বিশাল কেম্পাছ আছে, যে আপুনি এদিন ঘূৰিলেও, খোজকাঢ়িলেও এদিন ঘূৰিলেও শেষ কৰিব নোৱাৰে। তেনেকুৱা এটা কেম্পাছ, বৰ সুন্দৰ পৰিৱেশ, ঠাণ্ডা, আৰু ইমানেই গছ আছে নহয়, আপোনালোকে ভিতৰত সোমালে আপোনাৰ গৰমৰ ফিল নহয়। য'ত গছৰ য'ত বহি দিয়ক আপোনাৰ গৰমৰ ভাৱ নহয়, ইমান গছেৰে ভৰপূৰ। আৰু গছত যে ফুলবিলাক ফুলি আছে নহয়, এইবোৰ বহুত ধুনীয়া, দেখিবলৈ অতি সুন্দৰ। জনাবচোন আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।